বেলি আৰু বতাহ কাৰ বল বেছি? যোৱা কেইদিনমান ধৰি যে অসমৰ বতৰে তাকে প্ৰমাণ কৰিব বিচাৰিছে। দিনৰ ভাগত যদি বেলিয়ে নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব বিচাৰে আৰু ৰাতি হ'লেই যেন বতাহে কাল ৰূপ ধাৰণ কৰে। দিনৰ ভাগত বেলিয়ে 40 ডিগ্ৰী পৰ্যন্ত নিজৰ তাপ বঢ়াই দিয়ে আৰু ৰাতি হ'লে প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে। বেলি আৰু বতাহৰ এই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ প্ৰতিযোগিতাৰ মাজত যেন অসমৰ জনসাধাৰণে দিশহাৰা হৈ পৰিছে। নমস্কাৰ, আপোনালোকে চাই আছে ৱাচিপ ক্ৰিয়েশ্যন। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ঈদৰ আগদিনা অৰ্থাৎ জোৱানিয়া হৈ যোৱা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত নগাঁও আৰু মৰিগাঁও জিলাৰ বিস্তৰ ক্ষতি সাধন কৰে। এই প্ৰচণ্ড ধুমুহাৰ ফলত ক'ৰবাত যদি গছ উঘালি পৰিছে, ক'ৰবাত আকৌ বিদ্যুতৰ খুঁটা উঘালি পৰি ৰাস্তা বন্ধ হৈ গৈছে। কাৰোবাৰ নিজৰ ঘৰটোকে উৰুৱাই নিলে বতাহে। হয়, জোৱানিয়া হৈ যোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে নগাঁও আৰু মৰিগাঁও জিলাত। এই ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত বহুতো লোকৰ ঘৰ বাৰী নষ্ট হোৱাৰ লগতে খেতিপথাৰ আৰু ডাঙৰ ডাঙৰ গছ উঘালি পৰি ৰাস্তা ঘাট আদি বন্ধ হৈ পৰিছে। জোৱানিয়া হৈ যোৱা প্ৰচণ্ড ধুমুহাৰ ফলত এটা গৰু গোহালি ভাঙি পৰাৰ ফলত এটা গৰুৰ মৃত্যু হৈছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ। হয়, অসমত যেন বতৰে কালৰূপ ধাৰণ কৰিছে। যোৱা কেইদিনমান ধৰি দিনত যদি তীব্ৰ উত্তাপ, ৰাতি হ'লে প্ৰচণ্ড শিল বৰষুণ। এই তীব্ৰ উত্তাপ আৰু শিল বৰষুণ, এই বতৰৰ পৰিৱৰ্তনৰ ফলত ৰাজ্য যেন এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে। বতৰৰ এনে সঘন পৰিৱৰ্তনে কি ভৱিষ্যতৰ কিবা বেয়া ইংগিত দিছে নেকি? তাৰেই অনুমান কৰি আছে বতৰ বিজ্ঞানীসকলে। ৰিপৰ্ট ৱাচিপ ক্ৰিয়েশ্যন।